মালবিকা বাইদেউ দিনটো কলনীৰ কোৱাৰ্টাৰটোত অকলে থাকে। ছাৰ দিনটো অফিচৰ কাম কাজত ব্যস্ত থাকি গধূলিহে ঘৰলৈ উভতে। শিৱসাগৰলৈ নতুনকৈ ট্ৰান্সফাৰ হোৱাৰ পাছৰে পৰা কোৱাৰ্টাৰটো থানথিত লগোৱাত অকলশৰীয়া বাইদেউৰ সহায় হ'ব বুলি ছাৰে মোক এইকেইদিন তেওঁৰ লগতে লাগি দিবলৈ কৈছে। মই এই কথা শুনাৰ দিনৰে পৰা বাইদেউক অকলশৰে অসহায় অৱস্থাত সংগ দিয়াৰ দৃশ্য কল্পনা কৰি এক গোপন উত্তেজনা অনুভৱ কৰি আছোঁ। বাইদেউৰ মেখেলা চাদৰৰ আঁৰৰ যৌৱনা দেহৰ ভাঁজবোৰে কামনাৰ ঢৌ হৈ মোৰ মনত তোলপাৰ লগাবলৈ ধৰিলে। মই সদায় ৰাতিপুৱা ছাৰক কাৰেৰে অফিচত এৰি পোনে পোনে বাইদেউৰ কাষ পাওঁগৈ আৰু সুযোগ পালেই তেওঁৰ লোভ লগা শৰীৰটো চাই চাই তেওঁক চুদাৰ সপোন দেখি দিনটো পাৰ কৰোঁ। কালিও তেনেকৈ ৰাতিপুৱাই মই ছাৰক এৰি লৰালৰিকৈ কোৱাৰ্টাৰলৈ উভতিলোঁ। বাইদেৱে দৰজাখন খুলি দিওঁতে তেওঁৰ চাদৰৰ পৰা ওলাই থকা খামুচীয়া কঁকালটো চকুত পৰিল। মই সোমাই যাওঁতে নজনাৰ ভাওজুৰি লাহেকৈ বাওঁ হাতখন তেখেতৰ কঁকালত লগাই গলোঁ। একেলগে গধুৰ বস্তুবোৰ দাঙি ইফাল সিফাল কৰোঁতে বাৰে প্ৰতি মোৰ হাতকেইখন আৰু গাটো বাইদেউৰ গাত লগাবলৈ ল'লোঁ। মোৰ সাহস বাঢ়ি অহাত এপাকত চাদৰত লগা ধূলি চফা কৰোঁ বুলি মই তেওঁৰ টপিনাৰ ওপৰত হাত লগাই দিলোঁ। বাইদেৱেও তেতিয়ালৈ মোৰ ধান্দা বুজি পাইছিল। তেওঁ মোক বাধা নিদি লাজতে হাঁহিলে আৰু হ'ব বুলি লাহেকৈ আঁতৰি গ'ল। তেওঁ মোক খং নকৰা দেখি মই তেওঁৰ মন বুজি পালোঁ। এইবাৰ মই তেওঁক পিছফালৰ পৰা টপিনাত লাহেকৈ ধৰিলোঁ। তেওঁ লাজত ৰঙা চঙা পৰিল আৰু এৰুৱাৰ চলেৰে মোৰ হাতখনত ধৰি ল'লে। মই আৰু জোৰেৰে ধৰি লোৱাত এইবাৰ তেওঁ চকুকেইটা মুদি মোৰ হাতত নিজৰ শৰীৰটো এৰি দিলে। মই সাৱটি লৈ বাইদেউ বুলি কাণে কাণে মাতিলোঁ। তেওঁ লাহেকৈ ক'লে, ছাৰে গম পাব। মই ক'লোঁ, নেপায়, আমি একো নকলেই হ'ল। এই বুলিয়েই মই তেওঁৰ ব্লাউজৰ ওপৰৰ পৰা ডাঙৰ ডাঙৰ গাখীৰকেইটা ধৰি টিপিবলৈ ল'লোঁ। বাইদেউৰ মুখৰ পৰা আহ আহ কৈ মাত ওলাবলৈ ধৰিলে। এইবাৰ মই বাইদেউক বিচনাত শুৱাই লৈ তেখেতৰ মেখেলাখন দাঙি দিলোঁ। তেওঁ লাজতে ভৰি দুটা লগ লগাই দিয়াত মই জোৰেৰে মেলি ফাঁক কৰি দিলোঁ। বাইদেউৰ পেণ্টিটো একদম তিতি আছিল। বাইদেউক তেনেকৈ গৰম হৈ থকা দেখি মই ৰ'ব নোৱাৰিলোঁ। মই লগালগ তেওঁৰ পেণ্টিটো খুলি দিবলৈ চেষ্টা কৰিলোঁ। খুলিব নোৱাৰাত তেওঁ নিজৰ কঁকালটো দাঙি খুলিবলৈ সহায় কৰি দিলে। এইবাৰ তেওঁৰ চফা কৰি থোৱা বুচখন মোৰ মুখৰ আগত ওলাই পৰিল। তিতি থকা বুচখন মেলি মই ভিতৰৰ ৰঙা ভাগত মুখ লগাই চেলেকি খাবলৈ ধৰিলোঁ। জোৰেৰে চেলেকিবলৈ ধৰাত বাইদেৱে সুখত চটফটাবলৈ ধৰিলে। এৰি দিয়া বুলি চিঞৰাত মই মেলি থোৱা টপিনা দুটাত জোৰেৰে ধৰি আৰু ভিতৰলৈ জিভাখন সুমুৱাই দি তেওঁৰ বুচৰ নিমখীয়া ৰসবোৰ তৃপ্তিৰে খাই থাকিলোঁ। বাইদেউৰ কোমল বুচৰ চেক্সি গোন্ধই মোক পগলা কৰিলে। অলপ সময় একেৰাহে খোৱাৰ পিছত মই মূৰ দাঙি বাইদেউলৈ চালোঁ। তেওঁৰ উত্তেজিত মুখখন দেখি মোৰো উত্তেজনা বাঢ়ি গ'ল। মই লগালগ থিয় হৈ পেণ্টটো খুলি ইতিমধ্যে টান হোৱা বাৰীডাল উলিয়াই দিলোঁ। বাইদেৱে মোৰ ডাঙৰ থিয় বাৰীডাল দেখি লাজ কৰি ভৰি দুটা আকৌ জপাই দিলে। মই লাহে লাহে বাইদেউৰ কাষত শুই তেওঁৰ শৰীৰটো সাৱটি মৰম কৰিবলৈ ধৰিলোঁ। এটা এটাকৈ তেওঁৰ কাপোৰবোৰ খুলি নগ্ন শৰীৰটো চুই চাই চুমা খালোঁ। একেবাৰে মিহি শৰীৰ। তেওঁৰ ডাঙৰ কোমল গাখীৰ, খামুচীয়া কঁকাল আৰু গোল টপিনাই মোক পাগল কৰি দিলে। আগতে কেতিয়াও মই ইমান চেক্সি শৰীৰ চুই পোৱা নাছিলোঁ। বাইদেৱে একো বাধা নিদিলে। মই এইবাৰ বাইদেউৰ ওঠত চুমা খাবলৈ ল'লোঁ। তেওঁ চকু মুদি দীঘল দীঘল উশাহ লৈ মোক চুমা খাই থাকিলে। তেওঁ সহজ হোৱাত মই লাহেকৈ হাতেৰে টপিনা দুটা ফাঁক কৰি বুচত আঙুলি লগালোঁ। বুচখন তেতিয়াও গৰম হৈ তিতি আছিল। মই লাহে লাহে তাত দুটা আঙুলিৰে ওলোৱা সোমোৱা কৰিবলৈ ল'লোঁ। কাণত ওঠ থৈ সুধিলোঁ, ভাল লাগিছেনে? বাইদেৱে মাথো বুলি দীঘলীয়াকৈ উত্তৰ দিলে। এইবাৰ মোৰ উত্তেজনাৰ সীমা চেৰাই যোৱাত তেওঁৰ ওপৰত জঁপিয়াই উঠি বাৰীডাল বুচত লগাই দিলোঁ। তেওঁ একো বাধা নিদিলে। মই তেওঁৰ ভৰি দুটা দাঙি লৈ বাৰীডাল ভিতৰলৈ হেঁচি দিলোঁ। বুচৰ বেছি ভিতৰলৈ নগ'ল যদিও বাইদেৱে বিষত উফ বুলি চিঞৰি উঠিল। এইবাৰ তেওঁ বাৰীডাল হাতেৰে ধৰি বুচত খহাই পানীৰে পিছল কৰি আকৌ ফুটাটোৰ মুখত লগাই দিলে। মই সেই সঁহাৰি পাই দুগুণ উত্তেজনাৰে ভিতৰলৈ হেঁচি দিলোঁ। এইবাৰ গোটেই বাৰীডাল সহজতে সোমাল। বাইদেউৰ মুখৰ পৰা আকৌ চিঞৰ ওলাই আহিল। এই চিঞৰ কিন্তু তৃপ্তিৰ চিঞৰ।